আমাৰ জাতিটো আৰু জনজাতিৰ এই সংকট কালৰ সময়ত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছো আৰু চৰকাৰক আমি সকীয়াই দিছো, চৰকাৰক আমি আহ্বান জনাইছো, দাবী ৰাখিছো যে জনজাতিকৰণলৈ কোনো ৰাজনীতি নচলিব আৰু জনজাতিসকলক অস্তিত্ব বিপন্ন কৰি পেলাই কাকবা অধিকাৰ দিয়াটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰো। কোনোবা অধিকাৰ বিচাৰিছে, তেওঁলোকে মাত মাতিছে, এইটো তেওঁলোকৰ কথা আৰু তেওঁলোকক অধিকাৰ দিয়াত আমাৰ বাধা নাই। কিন্তু বৰ্তমানৰ জনজাতিক ধ্বংস কৰি পেলাই কাকবা ভেলি প্ৰদান কৰিছে, কাকবা এছটি প্লেন প্ৰদান কৰিছে আৰু বৰ্তমান এই পৰ্যায়ত যদি 50% ৰিজাৰ্ভেশ্যন যোনটো মানে উচ্চতম ন্যায়ালয়, মহামান্য উচ্চতম ন্যায়ালয়ে যি এটা নিৰ্ধাৰণ কৰি দিছে, তাৰ পিছত যদি 2 কোটি নতুনকৈ জনজাতি হৈ যায়, বৰ্তমানৰ 45 লাখ 2.5 কোটি, অসমৰ 4.3 কোটিৰ 2.5 কোটি যদি জনজাতিকৰণ হৈ যায়, এই 1 কোটি উচ্চ বৰ্ণৰ লোকৰ কাৰণে আৰু মুছলমানৰ কাৰণেহে এই মানে 50% ৰিজাৰ্ভেশ্যন বাকী থাকিব। বাকী 50%ত 2.5 কোটি মানুহ সোমাই যাব। এই কথাটো লৈ নিগম নিকায়, আমাৰ 6 শিডিউল কাউন্সিল, অট'নমাছ কাউন্সিল, আমাৰ পঞ্চায়ত, VCDC, আমাৰ মেডিকেল ইঞ্জিনিয়াৰিং, স্কুল কলেজ এডমিশ্যনৰ কথা, আমাৰ চাকৰি বাকৰিৰ কথা, নিয়োগ নিযুক্তিৰ কথা, ভৱিষ্যতত এই জনজাতিসকলৰ বৰ্তমানৰ আমাৰ অস্তিত্ব সংকট কালত আছে আৰু ইয়াৰ কাৰণে চৰকাৰক আমি দাবী জনাইছো, আপোনালোকে পুনৰ বিবেচনা কৰক, পুনৰীক্ষণ কৰক আৰু এই প্ৰস্তাৱ, এই প্ৰতিবেদনখন আপোনালোকে মানে এইটো উদ্যোগ কৰি লওক। সেইটোৱে আজি আমি আহ্বান। আমি কোনো জাতিৰ লগত সংঘাত বিচৰা নাই, কাৰোবাৰ লগত আমি সংঘৰ্ষ বিচৰা নাই, কাৰো আমি অন্যায় বিচৰা নাই। কোনো জনজাতি বিচৰা এই দল সংগঠন আৰু নেতৃত্ব আৰু এই জাতিটোলৈ আমাৰ কোনো হিংসা ভাৱ নাই। তেওঁলোকে অধিকাৰ পাওক, তেওঁলোকে নিজৰ অস্তিত্বৰ কাৰণে সাংবিধানিক, ৰাজনীতিক তেওঁলোকৰ কিবা ৰিজাৰ্ভেশ্যন লাগে, সেইটো তেওঁলোকৰ কথা। কিন্তু বৰ্তমানৰ জনজাতিক ধ্বংস কৰি পেলাই কোনো অধিকাৰ দিয়া নহয়, সেই কথাটো চৰকাৰে বুজিব লাগে। আমি চৰকাৰলৈ ঠেলিছো আৰু সেই কথাটো চৰকাৰে গাৰ্জেনৰ দায়িত্ব লৈ পেলাই আমাক এটা ন্যায়, এটা সুবিচাৰ, এটা সিদ্ধান্ত দিব লাগে বুলি আমি আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি অসম চৰকাৰক, ভাৰত চৰকাৰক আমি দাবী জনাইছো, আহ্বান ৰাখিছো। ধন্যবাদ। এছটিকৰণৰ ক্ষেত্ৰত আপচু আৰু UPPL মই যিমান দূৰ জানো, ইহঁতে বেছি স্পষ্টকৈ জানো কি কৰিব নকৰিব। আপচু আৰু UPPL মোতকৈ বেছি ভালকৈ জানে এই ছয় জনগোষ্ঠী বা কোচ, ৰাজবংশী আৰু আদিবাসীসকলক এছটিকৰণৰ ক্ষেত্ৰত চৰকাৰে কি কৰিব নকৰিব মোতকৈ বেছি ভালকৈ জানে UPPL নেতা আৰু আপচু নেতাসকলে। এইটো নাটক কৰি লাভ নাই ভাই, নাটক কৰি লাভ নাই। এইটো ভুল ছাত্ৰ ছাত্ৰীসকলৰ নহয়, এইটো ভুল এই UPPL লিডাৰ আৰু এই আপচু লিডাৰ। ইহঁতৰ কাৰণে এই ছাত্ৰ ছাত্ৰীসকলক আমি ভিক্টিম কৰিব নোৱাৰো, প্ৰয়োজন নাই। কথা এইটো।